কমিটি BPF দলৰ উদ্যোগত যেটো কৰ্মসভা এই কৰ্মসভাটো মানে পুৰা সাকসেস বুলি আমি ক'ব পাৰো 3000তকৈ বেছি খালাখাটি ব্লক কমিটিৰ কৰ্মীসকলে ইয়াত জমা হৈছে আৰু আমাৰ ডাইৰেকশন হিটোৱে যে প্ৰত্যেকটা ব্যক্তি হিচাপে প্ৰত্যেকজনে কৰ্মী হিচাপে 3 জনকৈ দায়িত্ব লওক আমি সেই কথাটো কৈছো তেতিয়া হলে আমি জিকাটো 100% কাটা আৰু আমি জানো এইবাৰ কোকৰাঝাৰ লোকসভাত আমাৰ যেটো জুজ এটো আমাৰ ইউপিপিএলৰ লগত হ'ব যেটো বিজেপি টিকেট নিদে বুলি আমি শুনিছো কংগ্ৰেছৰ টিকেট কংগ্ৰেছও খেলিব পাৰে কিন্তু আমাৰ মেইন জুজটো ইউপিপিএলৰ লগত হ'ব আৰু ওদালগুৰি দৰং এটো লোকসভাটো আমি খেলিম তাতেও আমাৰ মেইনলি জুজটো কংগ্ৰেছ বিজেপি আৰু বিপিএফৰ মাজত হ'ব আৰু আমি যোৱাকালি মিটিং কৰি পেলাই যেটো গম পাইছো ওদালগুৰিত যে খুব বিৰাট ভাল অন্ততে 11 লাখ ভোটাৰ আছে বিটিসি ভিতৰত 11 লাখৰ ভিতৰত আমি কৈছো যে 6 লাখ কালেকশন কৰিব লাগিব 6 লাখ যদি কালেকশন কৰিব লাগে তেতিয়ালে প্ৰত্যেকটা এসেম্বলি সমষ্টিত 1 লাখ কৰি কালেকশন কৰিব লাগিব যদি 1 লাখ কালেকশন কৰিব লাগে তেতিয়ালে প্ৰত্যেকটা সমষ্টিৰ আমাৰ কৰ্মীসকলে 3 জনকৈ যদি দায়িত্ব লয় তেতিয়ালে জিকাটো কাটা এটো আমি ফৰ্মুলাটো বাইৰ কৰিছো আমি দিল্লী বিটিসিৰ দিশপুৰ দখলৰ অভিযান নাই আমাৰটো হল এইবাৰ প্ৰথমত দিল্লীত আমি 2 জন এমপি পাতাম জুনে সরকার বনাব তার লগত থাকিম আৰু আমাক এজন ক্যাবিনেট মন্ত্রী দিব লাগে এইটোই আৰু ইয়াৰ পিছত বিটিসিত আমি ভালকৈ লাগিব বিপিএফ যদি বিটিসিত সরকার বনাব পাৰে তেতিয়ালে আমি নেক্সটত দিশপুৰটো আমি দখল কৰিব পাৰিম কথা হইতে আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী ইউপিপিএল যদি কংগ্ৰেছ আৰু হীৰাখৰণীয়া নৱখৰণীয়া যদি খেলে তেনে প্ৰভাৱ পৰিব নেকি আপোনালোকৰ এটো প্ৰভাৱ তো পৰিব কংগ্ৰেছে যদি হীৰাখৰণীয়া টিকেট দিয়ে এটো জুজটো হীৰাখৰণীয়াৰ লগত হ'ব কিন্তু আজি দিনৰ মই যেটো দেখিছে ইউপিপিএলৰ লগত হ'ব এতিয়ালৈকে কংগ্ৰেছে ক্যান্ডিডেট ফাইনাল কৰা নাই কংগ্ৰেছৰ ক্যান্ডিডেট দিব আমি জানো মততে আমি যিমানে নাহক কিয় বিপিএফ দলে কোকৰাঝাৰ আমি জিকিম ইয়াৰ কাৰণে আমাৰ কৰ্মীসকলে কষ্ট কৰি আছে কাম কৰি আছে মন্ত্ৰী অশোক সিংহালে কোকৰাঝাৰত ভোটত জিকিব বুলি কৈছে কোনবা অশোক সিংহাল কিবা কলে মই ৰিপ্লাই দিব লাগে এটো নহয় স্যাৰ কাইলৈ ৰাম মন্দিৰ প্ৰতিষ্ঠা আছে আপুনি ইনভিটেশন পাইছিল মই এনেকুৱা সব ধৰ্মকে মই সন্মান কৰো খ্ৰীষ্টানকো মই কৰো মুছলিমকো কৰো হিন্দুকো কৰো মই কিন্তু আমাৰ ইয়াত দৰকাৰ কি আছে ইমান ডাঙৰ পাৰ্টিয়ে কৰি আছে এটো গভৰ্ণমেণ্টে কৰি আছে আমাৰটো দিল্লীতো নাই দিশপুৰতো নাই বিটিসিতো নাই আমাৰ কিবা মূল্য আছে নেকি তাতে যাবলৈ স্যাৰ কাইলৈ দিনটো আপুনি যি আহ্বান দিছে সিএম ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি পালন কৰিব মই সব ধৰ্মৰ মানুহ মই অহাকালি বিৰাট ডাঙৰ আৰ্টিষ্ট আহিব বাটু খেৰাই ৰিজৰ্টৰ এটুকে লৈ পেলাই মই ব্যস্ত বেলেগ কাম নাই মোৰ স্যার নবল কুমার চৰণীয়াৰ স্ক্ৰিনিটি কমিটিয়ে ঘোষণা কৰিছে এটো মই কোৰ্টৰ ভাৰ্ডিকটো মই ৰিটেনলি মই দেখা নাই এনে শুনি আছো ভাইৰাল হৈছে কথাবিলাক এটো কিমান দূৰ সত্য মই নাজানো এটো দেই হ'ব থ্যাংক ইউ मोनसे गोजोनथाव खौरां थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि क'क्राझार थुनलाइयारि फोरबो एबा क'क्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों 2024 मायथाइनि जानुवारि दाननि 27-28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि क'क्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों
हारिनि राव थुनलाइ जौगाहोनो सोरजिलु गोसोखौ रंजाहोनो गायसननो हारि